চুঙা চাউলে এতিয়া আমাৰ দিব খাবলৈ ডাঙৰ মামী আমাৰ মাহী এয়া আমাৰ মা এয়া মামী একদম 1 নম্বৰত উঠে ডাঙৰ মামী 1 নম্বৰ আমি আছোঁ তাৰ ভিতৰত দেই এইপিনে আমাৰ আছে লাঠি এইপিনে আছে আমাৰ পোৱালি এতিয়া আমি এয়া বাচন খাই মেলি বাকীখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকক যিমানখিনি বাৰু কৰি যাম আৰু ভিডিঅ'টো মোৰ ইমান মানে এলাহ লাগে কৰিবলৈ বিশেষকৈ এলাহ লাগে দুদিনমান আগত পিকনিক গৈছিলোঁ বনাইছিলোঁ বাৰু ভিডিঅ'টো কিন্তু এডিট কৰিবৰ কাৰণে থাম্বনেইল বনাবৰ কাৰণে মোৰ ইমান এলাহ সেই এলাহতে থাকিয়ে গ'লগৈ দিব লাগিব বাৰু চাব আপোনালোকে এইটো বাৰু এডিট কৰিম বাৰু বনাইছিলোঁ দিবলৈ নহ'লে এতিয়া বনাইছোঁ আৰু দিম আপোনালোকক চাব আশীৰ্বাদ কৰিব আৰু যাতে আগলৈ আগুৱাই যাওঁ এয়া এইপিনে আগফালে ওলাই যাব নোৱাৰি আপুনি কাৰো কথা নুশুনে ইপিনে বাজিছে সিপিনে বাজিছে সেইকাৰণে ভিতৰত আছোঁ সোমাই ওলাই যাম বাৰু দেখাইছোঁ আপোনালোকক চাই আধা আধি কাম হৈছেগৈ দেই এয়া এইপিনে বিলাহী আলুগুটি পিঁয়াজ এইপিনে মাছ ভাজিছে আমাৰ সৰু মামী দেই মাছ ফ্ৰাই কৰিছে দেউতালৈ কৰিছোঁ এইপিনে মাংস কেনেকুৱা লাগিছে খালি চুলিখিনিহে একেবাৰে ফুকতে কাটি পেলালে চুলিখিনি জট লাগি গৈছিলে আকৌ সময় নাপাওঁ খনিয়াবলৈ সেইকাৰণে ফুকতে কাটিয়ে পেলালে